নমস্কাৰ মই আপোনালোকৰ হোষ্ট এডভোকেট ত্ৰিদীপ শৰ্মা আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেললৈ আপোনাৰ বাৰু কেতিয়াবা এনেকুৱা পৰিস্থিতি হৈছে নেকি যে আপোনাক পুলিচে এৰেষ্ট কৰিছে কিন্তু কোনো ধৰণৰ কাৰণ জনোৱা নাই কিয় আপোনাক এৰেষ্ট কৰিছে নি পেলাই পুলিচ থানাত বহাই ৰাখিছে বা আপোনাক এৰেষ্ট কৰি পেলাই জেললৈ ফৰৱাৰ্ড কৰিছে কিন্তু আপুনি কাৰণটো নাজানে আপোনাক কিয় এৰেষ্ট কৰিছে এই ভিডিঅ'টো চোৱাৰ পিছত আপোনাক আৰু তেনে ধৰণে পুলিচে এৰেষ্ট কৰিব নোৱাৰিব ইয়াত মই গোটেইখিনি আলোচনা কৰিম গতিকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি ভিডিঅ'টো আপোনাৰ কামত আহা বুলি ভাবে ভাল লাগে তেতিয়াহ'লে আপুনি এই ভিডিঅ'টো লাইক কৰিব আৰু যদি কিবা সুধিব লগা থাকে বা জানিব লগা থাকে বা মোক অনুপ্ৰেৰণা দিবলৈ আপোনাৰ কিবা ক'ব লগা থাকে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ আইন বিষয়ক ভিডিঅ' পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব গতিকে পলম নকৰি আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আমি সকলোৱে জানো যে ভাৰতবৰ্ষৰ এখন সংবিধান আছে আৰু এই সংবিধানৰ অনুচ্ছেদ অনুসৰিহে আমাৰ ভাৰতবৰ্ষত প্ৰচলিত আইনবিলাক প্ৰণয়ন কৰা হয় গতিকে সংবিধানৰ বিৰুদ্ধাচৰণ কৰি কোনো আইন হ'ব নোৱাৰে কোনো নিয়ম হ'ব নোৱাৰে ইয়াত আমাৰ পাৰ্ট 3 মৌলিক অধিকাৰ দিছে আমাক আৰু মৌলিক অধিকাৰৰ লগতে কিছুমান ষ্টেটুটৰী ৰাইট মানে আইনগত অধিকাৰো আমাক দিছে মৌলিক অধিকাৰৰ আৰ্টিকল 21ত যেটো কৈছে ৰাইট অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি সেইটো আইনগত পদ্ধতিৰে খৰ্ব নোহোৱালৈকে বাকি কোনো কাৰণ খৰ্ব কৰিব নোৱাৰে আৰু তাৰ লগতে যেতিয়া আপোনাৰ কিবা এটা গোচৰত কিবা কাৰণত এৰেষ্ট কৰা হয় তেতিয়া আপোনাৰ ৰাইট অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টিটো খৰ্ব হয় কিন্তু আইনৰ প্ৰচিডিউৰ মতে এৰেষ্ট কৰা হয় কাৰণ এৰেষ্টৰ প্ৰচিডিউৰ আপোনাৰ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাত উল্লেখ আছে আৰু সেই সংহিতাৰ যেটো উল্লেখিত প্ৰচিডিউৰ আছে সেই প্ৰচিডিউৰ মতেহে পুলিচে এৰেষ্ট কৰিব পাৰে গতিকে তাত আমাৰ আৰ্টিকল 21 খৰ্ব হয় কিন্তু আৰ্টিকল 22ত এৰেষ্ট কৰাৰ আৰু এৰেষ্ট কৰি পেলাই ডিটেনশ্যন কৰি ৰখা মানুহৰ কাৰণেও কিছুমান প্ৰটেকশ্যন দিছে তাত ক্লজ 1ত কৈছে যে যেতিয়া কাৰোবাক এৰেষ্ট কৰা হয় তেতিয়াহ'লে সেই এৰেষ্ট কৰা মানুহজনক কিয় এৰেষ্ট কৰিছে জানিব দিব লাগিব আৰু তেখেতক মাননীয় সন্মানীয় অধিবক্তাৰ দ্বাৰা ডিফেণ্ড কৰাৰ কাৰণে সুবিধা দিব লাগিব আৰু আৰ্টিকল 5তো কৈছে যে তেখেতক গ্ৰাউণ্ড জনাব লাগিব আৰু তেখেতক উপযুক্ত ডিফেন্স লোৱাৰ কাৰণে সুবিধা দিব লাগিব আৰু তেখেতক কাৰণ নজনোৱাকৈ এৰেষ্ট কৰিব নোৱাৰে কিন্তু ইয়াত এটা সমস্যা আহি পৰে যে যেতিয়া আপোনাক এৰেষ্ট কৰিব পুলিচে ক'ব পাৰে যে আমি যেতিয়া এৰেষ্ট কৰিছিলোঁ মানুহজনক তেতিয়া আমি তেখেতক এৰেষ্ট কৰাৰ কাৰণ আৰু গ্ৰাউণ্ড জনাইছিলোঁ ক'ব পাৰে তেতিয়া আপুনি কি কৰিব তেতিয়া কোনো ৰাস্তা নাথাকিব এনেও আপোনাৰ পুলিচে সাধাৰণ অপৰাধত আজিকালি এৰেষ্ট নকৰে যিবিলাক ডাঙৰ অপৰাধ তাতেহে এৰেষ্ট কৰে গতিকে তেতিয়া আপুনি যেতিয়া বেইলৰ কাৰণে মুভ কৰিব কোৰ্টত জামিনৰ কাৰণে যাব আদালতলৈ তেতিয়া আপোনালোকৰ সমস্যাৰ সৃষ্টি হ'ব কিন্তু আজি আপোনালোকক যিখিনি কম তেতিয়া আপোনালোকৰ এই সকলোবোৰ সমস্যা আঁতৰ হৈ যাব ইয়াত যেটো গ্ৰাউণ্ড অফ এৰেষ্ট আৰু ৰিজন অফ এৰেষ্ট পুলিচে যিখন ফৰৱাৰ্ডিং লেটাৰ প্ৰিপেয়াৰ কৰে তাত লিখে যে গ্ৰাউণ্ড অফ এৰেষ্ট কিন্তু গ্ৰাউণ্ড অফ এৰেষ্টত প্ৰতিজন আসামীৰ কাৰণে বা প্ৰতিজন ব্যক্তিৰ কাৰণে সুকীয়া হয় আৰু তাত যেটো এটা মেকানিক্যাল প্ৰসেছত লিখা হয় সকলোৰে কাৰণে মোটামুটি একে ধৰণৰ গ্ৰাউণ্ডে থাকে যেটো কিছুমানত যেটো কেছৰ লগত নিমিলেও তেনেকুৱা ধৰণৰ প্ৰবলেম থাকে গতিকে মেকানিক্যাল যদি এনেকুৱা প্ৰবলেম হয় তেতিয়াহ'লে যদি সঁচা অপৰাধীও হয় তেওঁলোকো হাৰি যোৱাৰ কাৰণে বিভিন্ন সুবিধা পায় গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হোৱা উচিত কাৰণ অনাৰেবল সুপ্ৰিম কোৰ্টে ইতিমধ্যে এটা জাজমেণ্ট দিছে হেতু 15 মে 2024 ইংৰাজী তাৰিখে জাজমেণ্টটো দিছে প্ৰবীণ পুৰকায়স্থ ভাৰ্চেছ ষ্টেট এণ্ড চিটি অফ দিল্লী এই জাজমেণ্টটোত স্পষ্টভাৱে কৈছে যে যেতিয়া কোনো এজন ব্যক্তিক পুলিচে এৰেষ্ট কৰিব তেতিয়াহ'লে তেখেতক গ্ৰাউণ্ড অফ এৰেষ্ট আৰু ৰিজন অফ এৰেষ্ট এই দুয়োটা বস্তু লিখিতভাৱে এটা কপি দি পেলাই জনাব লাগিব মুখেৰে ক'লেই নহ'ব যে মই জনাইছিলোঁ তেখেতক লিখিতভাৱে এটা কপি দিব লাগিব সেই কপিটো পোৱাৰ পিছত তেখেতে নিজৰ ডিফেন্সৰ কাৰণে প্ৰিপেয়াৰ হ'ব গতিকে সেইখিনি সুবিধা আৰ্টিকল 22 ক্লজ 1 মতে তেখেতক দিব লাগিব সেইকাৰণে ইয়াত কৈছে লিখিতভাৱে দিবলৈ যদি নিদিয়ে লিখিতভাৱে হেতু তেখেতক নজনোৱাটোৱে হ'ব আৰু এনেকুৱা ক্ষেত্ৰত কি হ'ব যদি তেখেতক গ্ৰাউণ্ড অফ এৰেষ্ট আৰু ৰিজন অফ এৰেষ্টটো
লিখিতভাৱে এটা কপি দি জনোৱা নহয় এই যেটো গোচৰ ইয়াৰ জাজমেন্টত কৈছে যে এই এৰেষ্টটো আল্ট্ৰাভাইৰাছ হ'ব ইলিগেল হ'ব আৰু ইলিগেলি কোনো এজন মানুহক ডিটেইন কৰি ৰাখিব নোৱাৰে ইলিগেল এৰেষ্ট হ'লে সেই কাৰণে এই গোচৰটোত লিখিতভাৱে দিয়া নাছিলে তাৰ বাবে আসামীজনক মহামান্য উচ্চতম ন্যায়ালয়ে বেইল দিছিলে জামিনত যাব দিছিলে তাত যেতিয়া তেখেতৰ গোচৰটো গৈ উচ্চতম ন্যায়ালয়ে পালে সেই সময়লৈকে পুলিচে তদন্ত শেষ কৰি চাৰ্জশ্বিট দিছিলে অভিযোগ পত্ৰ দাখিল কৰিছিলে আৰু তাৰ কাৰণে তেখেতক উইথ সিউৰিটি জামিনত যাব দিয়া হ'ল যদি মানে তাৰ অৰ্থটো এনেকুৱা যদি চাৰ্জশ্বিট নহলহেঁতেন তেতিয়াহ'লে তেখেতক সিউৰিটি নোহোৱাকে মানে জামিনদাৰ নোহোৱাকে তেখেতক জামিনত যাব দিলেহেঁতেন আৰু ইয়াত আৰু কৈছে যে চাৰ্জশ্বিট দিয়াৰ লগে লগে সেই এৰেষ্টটো লিগেল হৈ নাযায় চাৰ্জশ্বিট দিলেও সেই ইলিগেল এৰেষ্টটো ইলিগেলে হৈ থাকিব গতিকে এনেকুৱা ক্ষেত্ৰত দেখা যায় যে কমপ্লিটলি আৰ্টিকল 21 আৰু আৰ্টিকল 22 ভায়োলেট হয় আৰু ইয়াত লিগেল এৰেষ্টটো ইলিগেল হয় আৰু বেইলৰ জামিনৰ সম্পূৰ্ণ সুবিধা দিবলৈ মহামান্য উচ্চতম ন্যায়ালয়ে কৈছে উচ্চতম ন্যায়ালয়ে ইয়ালৈকে কৈছে যে এনেকুৱা যেটো জাজমেন্ট এইটো যেটো জাজমেন্ট এনেকুৱা পৰিস্থিতি যদি উদ্ভৱ হয় তেতিয়াহ'লে সুপ্ৰিম কোৰ্টৰ তলৰ যিবিলাক কোৰ্ট আছে হাই কোৰ্ট সাবঅৰ্ডিনেট কোৰ্টছ যিবিলাক আছে সকলোৱে আৰ্টিকল 141 মতে সুপ্ৰিম কোৰ্টৰ জাজমেন্টটোক ল হিচাপে ল'ব লাগিব আৰু কোনেও ইয়াৰ ব্যতিক্ৰম কৰিব নোৱাৰে গতিকে আজিৰ এই ভিডিঅ'টোত সাধাৰণ মানুহৰ লগতে আমাৰ অধিবক্তা আৰু পুলিচেও জানিব পাৰিব যে যেতিয়া এজন মানুহক এৰেষ্ট কৰা হয় কি প্ৰচিডিউৰ ফলো কৰিব লাগে সেইটো পুলিচ বিলাকে নিশ্চয় জনা উচিত আপডেটেড থাকিব লাগে ৰিসেন্ট কেছ লৰ বিলাকৰ লগত আৰু অধিবক্তা বিলাকেও যদি পুলিচে এইবিলাক ভায়োলেট কৰে সাংবিধানিক অধিকাৰ যদি ভায়োলেট কৰে তেতিয়াহ'লে এনেকুৱা ধৰণৰ ল্যান্ডমাৰ্ক কেছ ল বিলাক কোৰ্টত দাখিল দি সাবমিশন দি পেলাই জামিনৰ বাবে আবেদন কৰিব পাৰে নিশ্চয় আপোনালোকে ডাঙৰ ডাঙৰ কেছতো যিবিলাকত আনএক্সপেক্টেড বেইলো আপোনালোকে পাব পাৰে বা এক্সপেক্ট কৰিব পাৰে গতিকে আজিৰ বিষয়ত এইটোৱে আছিল যে কেনে ধৰণে এৰেষ্ট কৰিব লাগে এৰেষ্ট প্ৰচিডিউৰ ফলো কৰিব লাগে তাৰ লগতে যেটো প্ৰবীৰ পুৰকাষ্ট ভাৰ্সেছ ষ্টেট এণ্ড সিটি অফ দিল্লী গোচৰ এইটো গোচৰত অনাৰেবল সুপ্ৰিম কোৰ্টে যেটো জাজমেন্ট দিলে আৰু এইটো ল হিচাপে ল'ব দিছে গ্ৰাউণ্ড অফ এৰেষ্ট এণ্ড ৰিজন অফ এৰেষ্ট দুটা ডিফাৰেণ্ট বস্তু বুলি কৈছে আৰু তাত লিখিতভাৱে এৰেষ্ট কৰা মানুহজনক জনাব লাগে বুলি কৈছে তেখেতক ডিফেন্স লোৱাৰ অধিকাৰখিনি দিব লাগে বুলি কৈছে আৰু এইটো নিদিলে এইটো এৰেষ্টটো ইলিগেল হ'ব বুলি কৈছে আৰু এই এৰেষ্টত ইলিগেল এৰেষ্টত কাকো ডিটেইন কৰি ৰাখিব নোৱাৰে সেইবাবে জামিন দিব লাগে বুলি কৈছে গতিকে এইখিনি আজি আপোনালোকৰ সন্মুখলৈ মই আনিলো আশা কৰোঁ মোৰ এই ভিডিঅ'টো কিছু পৰিমাণে হ'লেও ফলদায়ক হৈছে যদি আপোনালোকৰ এই ভিডিঅ'টো কিবা এটা কামত আহা বুলি ভাবিছে বা ভাল লাগিছে আপোনালোকে লাইক এটা কৰি দিব আৰু যদি এই ভিডিঅ'টো আনৰ কামত আহিব বুলি বিবেচনা কৰে শ্বেয়াৰ কৰিব কিবা জানিব লগা থাকিলে বা মোৰ কিবা ভুল হ'লে বা মোক অনুপ্ৰেৰণা দিবলৈ হ'লে কিবা যদি লিখিব বিচাৰে মোক কমেন্ট সেকশনত লিখি দিব তাৰ লগতে এনেকুৱা ধৰণৰ আইন বিষয়ক ভিডিঅ' পাই থাকিবলৈ আপোনালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব আজিলৈ এৰিছো ধন্যবাদ